আপুনি যেতিয়া গুৱাহাটী হাইকোৰ্টৰ ওচৰে পাজৰে দি যায় তেতিয়া আপুনি ভাবি চাইছেনে এই হাইকোৰ্টখনে অসমৰ লগতে আৰু তিনিখন ৰাজ্যৰ হাইকোৰ্ট হয় ইট ইজ দ্য ৰেস্পেক্টিভ হাইকোৰ্ট অফ আসাম নাগালেণ্ড মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ কিন্তু আমি এই চাৰিখন ৰাজ্যৰ নাম মুখস্থ কেনেকৈ কৰিম সিম্পল এই চাৰিখন ৰাজ্যৰ নাম আমি নামেৰে মুখস্থ কৰিম নাগালেণ্ড অৰুণাচল প্ৰদেশ আসাম এণ্ড মিজোৰাম এই নামকেইটা সিকুৱেন্সত লিখিব লাগিব